নমস্কাৰ বন্ধুসকল, আপোনালোকে কামাণ্ডৰ সাইকোমেট্ৰিক টেষ্টটো পাছ কৰিব বিচাৰে নেকি? যদি বিচাৰে মই একদম সিম্পল ভাষাত আপোনালোকক বুজাই গোটেই ফৰ্মেটটো কৈ আছো। যেতিয়া তুমি ঘৰৰ পৰা ওলাই আহিবা তেতিয়া এনেকুৱা একযোৰ ড্ৰেছ পিন্ধিবা যিটো ড্ৰেছ একদম সিম্পল আৰু মানে ফৰ্মেল হ'লে বেছি ভাল হয় আৰু মানে ফৰ্মেল ড্ৰেছ মানে ধৰি লও সিম্পল ড্ৰেছ একযোৰ হ'লে বেছি ভাল হয়। তাৰপিছত তোমাৰ হেয়াৰ কাটটো এনেকুৱা ধুনীয়া চিম্পুলত কাটিবা মানে যাতে ইমপ্ৰেছ হয় আৰু যে হেয়াৰ কাটটো কামাণ্ডৰে হয় তেনেকুৱা ধৰণৰ আৰু। তাৰপিছত যেতিয়া তুমি সাইকোমেট্ৰিক টেষ্ট দিবৰ কাৰণে ভিতৰত সোমাব তোমাৰ নামটো ল'ব আৰু তুমি ডাইৰেক্ট সোমাই নাযাবা, তেতিয়া সুধিবা আৰু মে আই কাম ইন ছাৰ, নাইবা ভিতৰলৈ সোমাব পাৰোঁনে ছাৰ, এনেকৈ ক'বা। তাৰপিছত ভিতৰত সোমাই যোৱাৰ পিছত তুমি চকীখন থাকিব ন, ডাইৰেক্ট বহি নিদিবা। তেতিয়া তোমাক ক'ব ন যে বহা বুলি ক'ব ন, তেতিয়া তুমি ক'বা থেংক ইউ ছাৰ, একদম নৰ্মেল ভাষাত ক'বা, একদম নৰ্মেল, অভাৰ কনফিডেন্স নহ'বা, অভাৰ ইম'চনেল নহ'বা, একদম নৰ্মেল ভাষাত ক'বা থেংক ইউ ছাৰ। তাৰপিছত বহাৰ পিছত তোমাক সুধিব পাৰে তোমাৰ নামটো কি, তোমাৰ নামটো ধুনীয়াকৈ ক'লা। তাৰপিছত ঘৰত কোন কোন আছে, তাৰপিছত সুধিব ঘৰত দেউতাই কি কৰে, এইখিনি একদম নৰ্মেলকৈ ক'বা। তুমি ইম'চনেল হ'বা কিন্তু ইমান নহয় আৰু নৰ্মেলকৈ ক'বা, একদম নৰ্মেল। যেনেকুৱা ধৰণৰ ছাৰ মোৰ ঘৰত দেউতাই ধৰি লওক খেতি কৰে, এনেকৈ ক'বা। মোৰ নাম অমুক ছাৰ, জাষ্ট এইখিনিয়ে ক'লে হ'ল। তাৰপিছত তোমালোকক এনেকুৱা ধৰণৰ কেইটামান কুৱেশ্যন কৰিব পাৰে, যিকেইটা কুৱেশ্যন মই কৈ আছোঁ যে ধৰি লোৱা তুমি সাইকোমেট্ৰিক মানে কি, সেইটো কুৱেশ্যন কৰিব পাৰে। তাৰপিছত সুধিব পাৰে তোমাক কামাণ্ড কিয় হ'ব বিচৰা, 2 নম্বৰ কুৱেশ্যন এইটো। 3 নম্বৰটো কুৱেশ্যন সুধিব পাৰে ধৰি লওক তোমাৰ নামটোৰ মিনিং কি, তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো সুধিব পাৰে তুমি ফাৰ্ষ্ট চেলাৰী পাই কি কৰিবা, তেনেকুৱা। আৰু তোমালোকে এনচাৰটো এনেকুৱাকৈ দিবা যাতে হাতখন হিলাই কথা নক'বা। মই যেনেকৈ এতিয়া হিলাই আছোঁ ন, এইটো নেচাৰ হয়, এইটো নেচাৰ আপোনালোকে নকৰিব কাৰণ সেইটো টেষ্ট হয় ন। গতিকে এনেকুৱা চিম্পুলকৈ বহিবা, চকীখনত বহি তুমি এনেকুৱাকৈ হাতখন ৰাখিবা, দুখনত ৰাখি ধুনীয়াকৈ বহি দিবা তেনেকুৱাকৈ। আৰু মেইন কথা কি, কিছুমানে এটা কথা সোধাৰ পিছত 2-3টা এনচাৰ দিয়ে, কেতিয়াও ভুল নকৰিবা। এইটো একদম মানে মাৰ্ক কাটি দিব। তোমাৰ এটা কুৱেশ্যন সুধিলে এটা এনচাৰ দিবা, তোমাৰ নাম কি, মোৰ নাম অমুক, জাষ্ট এইটোৱে ক'বা। তোমাৰ ঘৰত কোন কোন আছে, মোৰ ঘৰত 4জন পৰিয়াল আছে, জাষ্ট এইখিনিয়ে কথা ক'বা, বেছি নক'বা। অভাৰ ক'লে মানে একদম হেৰি হয়। আৰু বডি লেংগুৱেজটোৰ কথা কৈছিলোঁ নহয়, বডি লেংগুৱেজটো একদম ষ্ট্ৰেট ৰাখিবা, মানে ষ্ট্ৰেটো নহয় ইমান, জাষ্ট চিম্পুলকৈ আৰু ধৰি হিলডুল নকৰিবা। আকৌ হাতখন যে ক'লোঁ, হাতখনো হিলডুল নকৰিবা। আৰু এটা কথা কওঁ, লাষ্টত যেতিয়া তোমাৰ এনচাৰ গোটেই সোধা হ'ব, তোমাক যাব দিব, তেতিয়া ডাইৰেক্ট তুমি খাৰা হ'বা, চিম্পুলকৈ খাৰা হ'বা, থেংক ইউ ছাৰ, এনেকৈ নৰ্মেলি একদম নৰ্মেলি বিহেভিয়াৰ কৰিবা, একদম আৰামত পাছ কৰি যাবা, একদম ইজি। তোমালোকে ভয় খাবই নালাগে। এইখিনি হ'ল ফৰ্মেট, ইয়াতকৈ বেছি ফৰ্মেট নাইয়ে। বহুতে বহুত ভিডিঅ' দিব পাৰে, কিন্তু মই একদম চিম্পুল ভাষাত বেলেগক সুধি মানে ছাৰ এজনক সুধি ভাল ছাৰ এজনক সুধি, আপোনাক নাম নকওঁ মই, ক'লে আৰু দিগদাৰ হ'ব ন। গতিকে ভাল ছাৰ এজনক সুধি মই একদম ফৰ্মেটটো বুজি লৈছোঁ, বুজি লৈ আপোনালোকক শ্বেয়াৰ কৰিছোঁ। জাষ্ট শ্বেয়াৰ কৰিছোঁ এইটোৱে কাৰণত, মানে আপোনালোকেও মানে কামাণ্ডত চাকৰি পাওক, সেইটো কাৰণতে, বেলেগ মোৰ উদ্দেশ্য একো নাই। মোক চাব আপোনালোকে চেনেলটোত অকল মোৰ শ্বৰ্ট ভিডিঅ', লং ভিডিঅ' মই নবনাওঁৱে, কাৰণ মই কথা কোৱা এক্সপিৰিয়েঞ্চ নাই, বুজাব নোৱাৰোঁ ইমান। গতিকে যিখিনি পাৰিছোঁ সেইখিনি বুজাইছোঁ, আপোনালোকে যাতে ছাপোৰ্ট কৰে। যদি ভাল লাগে আপোনাক ক'ব, আকৌ কিবা সুধিব লগা থাকিলে সুধি দিব, মই কৈ দিম নিশ্চয়। ধন্যবাদ।